পুরাও অরঙ্গাজলি অরঙ্গাজলি মোর মা আমি হিন্দু হয় মানে পূজা করু এত কয় যে পূজা করলে ডাইন বিছাই বলি মোক মা মার্ডার করে দিছে জেমে খেড়িয়া লুলা খেড়িয়া আর কি নাম এজন জেরম খেড়িয়া জেকি খেড়িয়া আর সুনীল খেড়িয়া মার্ডার করে আমি পূজা করু রাতে মোর কিমান সামগ্রী আছে পূজা সামগ্রী সব ভাঙি মারি চোর মোর করে দিছে তো দাও দি মারিছে আর কুঠার দি মারি দিছে 5 জন মারিছে রাত্রি 11টা রাতি মারিছে মানে আমি পূজা করু আমি হিন্দু মানুষ না এটা পূজা করবো লাগবো রাতি এনে ফার্স্ট মোর কিমা সামগ্রী আছে পূজা সামান সব মারি ফটো ভগবান ফটো সব চিরি দিছে আমার হিন্দু মানুষ ফটো পুরা চিরি পেলাই দিছে এতর আইছে পরিয়াল আইছে 30 জন মান আইছিল মানে হ্যাঁ হ্যাঁ মারি দিছে আমি পূজা করি তো পূজা করলে মানে ডাইনি হয়ে যায় মানে তো হিন্দু পূজা করবো বাজরংবলী আমি মানু মানে এটা করে আমার ঝান্ডা আছে কিবা আছে ঝান্ডা করলে বি বাজরংবলী ঝান্ডা করলে তো কয় যে এইয়া পূজা করি আছে তো পুরা কয় মানে তো তারে অরঙ্গাজলি আমি অরঙ্গাজলি মোর মা লইছিল তাতে উত্তর কোরিয়া যার তাতে মার্ডার করেছিল মোর মা এটা সব খ্রিস্টান মানুষ হ্যাঁ সব খ্রিস্টান আমি হিন্দু মানুষ হয় হ্যাঁ আমার হিন্দু হ্যাঁ ডাইনি বলি মার্ডার করে দিতেছে হ্যাঁ করে মানে আমি করু মোর পূজা সামান কালি চুরমার করে দিতেছে না ভেজ নয় ধূপ শুধু করবো লাগবো ঘরত একটু ধুনা সোনা জ্বলালে রাতে পুরা ভাঙি দিছে মানে ভগবান ফটো কিমান আছে সব ভাঙি দিছে চিরি পেলাই দিছে পুলিশে 3 জন ধরেছে আর 2 জন আছে মানে ধরা পড়া নাই পুনিয়া ওরা মারাঠু জেমে খেড়িয়া लूला खेड़िया सुनील खेड़िया जैकी खेड़िया और जेरम खेड़िया हाँ सब किस्तान मानु मारिছিল हाँ सब किस्तान मानु 11টা রাতি মারছিল हाँ কি হৈছিল ঘটনাটো যোৱাকালি কি হৈছিল যোৱাকালি বুলি আজি নিশা মই গম পোৱা মতে আমাৰ এই অৰঙ্গাজলি চাহ বাগিচাৰ স্থানীয় বাসিন্দা পুনিয়া ওৰাং তথা মানে উৰ্ফে বাদী ওৰাং বুলি মহিলাজনীক তেওঁৰ ওচৰৰে গাঁৱৰে লাইনৰে মানুহবিলাকে এটা সমাজৰে মানুহ ডাইনী বুলি সন্দেহ কৰি তাই পূজা পাঠ কৰাৰ কাৰণে তাৰ দেউতাকৰ কালি পৰহি মৃত্যু হৈছে বুলি সেইটো সন্দেহ কৰি খুবতে তাৰ ঘৰৰ পৰিয়াল গোটেইখিনি ৰাইজে মিলি তাই বস্তিত থকা সময়ত তাইক উঠাই আনি তাইক কুঠাৰেৰে কাটি হত্যা কৰা বুলি তেওঁলোকে মানে মান্তি হৈছে আৰু এইখিনি কথা আমি গম পাইছোঁ আৰু সেইকাৰণে মই খুবেই লজ্জিত হৈছোঁ আৰু খুবেই দুখিত হৈছোঁ যে আজিৰ এই ইণ্টাৰনেটৰ যুগত আজি 2024 বৰ্ষ চলি আছে আৰু এই সময়ছোৱাটো যে আমাৰ মাজত যে যি অন্ধবিশ্বাস চলি আছে যি ডাইনী প্ৰথা কথা চলি আছে সেইটোক লৈ মই খুবেই লজ্জিত আৰু খুবেই দুখিত হৈছোঁ আৰু পুনৰ তেনেকৈ ঘটনা আমাৰ মাজত ঘটি গৈছে তাৰ কাৰণে মই এই ঘটনাটোক মই ধিক্কাৰ দিছোঁ আৰু যিসকল লোকে আজি এই ঘটনাখন ঘটাইছে তেওঁলোকৰ ওপৰতো মই ধিক্কাৰ জ্ঞাপন কৰিছোঁ মানে খুব দুখ লাগিছে কথা ক'বলৈ হ'লে আৰু মই এজন সমাজৰ মুখীয়া হিচাপে আজি আমি ছাত্ৰ সংগঠনৰ জীৱনৰ পৰা আজি বহু বছৰৰ পৰা আজি আমি এই অন্ধবিশ্বাস ডাইনী হত্যা কুপ্ৰথাবিলাকৰ ওপৰত আমি সদায় ৰাইজৰ মাজত বাগিচাই গাঁৱে গাঁৱে বস্তিয়ে আমি ঘূৰি ঘূৰি এৱাৰনেছ কৰিছোঁ সজাগতা কৰিছোঁ মানুহৰ মাজত সজাগতা আনিছোঁ যে আজিকালি এইবিলাক কোনো ডাইনী শ্ৰেণী বুলি ক'বলৈ কোনো কথা নাই ইয়াক কোনো মানুহ যাতে মানে বিশ্বাস কৰিব নালাগে কাৰো পূজা পাতলৰ ওপৰত কোনো ধৰণৰ বেলেগ মানুহে বেলেগ ধৰণৰ চিন্তা কৰিব নালাগে আজি ধৰ্মীয় কোনোবা পূজা পাতল কৰিব পাৰে নিজৰ কাৰণে সেইটো যে কিবা এটা কোনোবা মোক কিবা এটা কৰিছে মোক মানে পাগিছে মোৰ ওপৰত তেওঁলোকে কিবা এটা মানে ষড়যন্ত্ৰ কৰিছে বুলি তাই যে কোনোবা মাৰিব কিবা এটা কৰিব সেই কথা কিন্তু খুব দুখ লগা কথা আৰু এই তেনেকুৱা ধৰণৰ ঘটনা আজি আমাৰ মাজত ঘটি গ'ল গতিকে মই ভবাই নাছিলোঁ তেনেকুৱা ধৰণৰ ঘটনা এটা হ'ব আৰু যি হিচাপে আজি ঘটনা হৈছে আজি যিসকল মানুহে তাইক তেনেকুৱা হিচাপে আজি মাৰ্ডাৰ কৰিছে মৃত্যু কৰাইছে তেওঁলোকে নিজে মানিছে যে আমি এইটো হোৱাৰ কাৰণে মোৰ দেউতা মৰি যোৱাৰ কাৰণে তাই পূজা পাতল কৰাৰ কাৰণে মোৰ দেউতা মৰিছে মৃত্যু হৈছে আৰু যাৰ কাৰণে আমি খুবতে আমি ৰাগতে আমি তাইক মাৰি কিনে
মৰালোঁ বুলি কিনে এনে তেওঁলোকে কৈ আছে। কোন কোন মাৰিছে এনে নাম চাম কেইজনমানৰ? অঁ যিজন তেওঁলোকৰ দেউতা আছিলে ঢুকাইছিলে, তেওঁৰ ল'ৰা আছে, ওচৰ পাঁজৰ তেওঁলোকৰ সমাজৰ মানুহবিলাক আছে। এতিয়ালৈকে 3জন মানুহ চেৰেণ্ডাৰ কৰিছে আৰু 2জন মানুহ নাম দিছে। যি মানে মৃতকৰ ল'ৰাটো আহিছে পাৰ্মে ওৰাং, সি নিজে লিখিত দিছে 5জন মানুহৰ নাম। তাৰ হিচাপে 3জন মানুহ এটা চেৰেণ্ডাৰ কৰিছে আৰু 2জন মানুহ এতিয়ালৈ কৰা নাই। সেইখিনি কথাকে মই পুলিচ প্ৰশাসনক ক'ব বিচাৰিছোঁ, যদি সেইখিনি মানুহ যদি আকৌ লাইনত বহবাস কৰিব যায়, তো সেই লাইনত আকৌ এই পৰিয়ালৰ মানুহবিলাকে খঙত উত্তেজিত হৈ যাব আৰু এওঁলোকৰ ওপৰত হয়তো কিবা না কিবা এটা ঘটনা ঘটি যাব। আৰু তাৰ কাৰণে সেই আকৌ যি 2জন মানুহ আছে, সেই 2জন মানুহক পুলিচে অতি সোনকালে কৰায়ত্ব কৰিব লাগে, নিজৰ কাষ্টডিত ল'ব লাগে আৰু তেওঁলোকক আইনগতভাৱে তেওঁলোকক জেলত প্ৰেৰণ কৰিব লাগে বুলি মই দাবী জনাইছোঁ। আৰু যাৰ কাৰণে মই কাকো ইয়াতে অৰ্ডাৰ দিব অহা নাই, মই ইয়াতে আৰু পুলিচক অৰ্ডাৰ দিয়া মানুহ মই নহয়, কিন্তু মোৰ অধিকাৰ আছে যে মই মানুহ হিচাপে, ৰাইজৰ মুখীয়া হিচাপে আৰু এইখিনি কথা মই ক'ম। আজি এইখিনি কথা কওঁতে আজি এই অৱস্থিতিয়ে মোক কৈছে যে মোক অৰ্ডাৰ দিছে নেকি আপুনি বুলি কৈছে। মই অৰ্ডাৰ দিয়া নাই, যাতে মই সমাজপ্ৰেমী মানুহ, মই সমাজৰ শান্তি বিচৰা মানুহ, শান্তি প্ৰতিষ্ঠা কৰা মানুহ। মই ৰবীন গোৱালা আজি 20-25 বছৰ কাল পুলিচৰ লগত থাকিছোঁ আৰু পুলিচক সদায় সহায় কৰিছোঁ। ইমান ডাঙৰ ডাঙৰ সমস্যা এই অঞ্চলত হৈছে, সকলো সময়তে মই পুলিচ প্ৰশাসনৰ, জিলা প্ৰশাসনৰ লগত থাকি গোটেই ৰাইজৰ মাজত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে মই সকলো জাতি জনগোষ্ঠীৰ মাজত মই কাম কৰি গৈছোঁ। আৰু যাৰ কাৰণে ৰবীন গোৱালাক মানুহ চিনি পাইছে আজি। আৰু ৰবীন গোৱালা এজন শান্তি প্ৰতিষ্ঠা কৰা মানুহ হয়, মই জুই লগা মানুহ নহয়, মই জুই শান্তি কৰা মানুহ হয়। আজি মোক 5 থানাৰ অচি এইটো কথা ক'বলৈ মোক মানে কৈছে, মই তই কৈছে এই দুটা মোৰ আজি সোনকালে মই ক'ব লাগিব নে নাই? যদি সেই দুটা ল'ৰা যদি সেই বাগান যদি ঘূৰি থাকে, তাক যদি সেইটো পক্ষৰ মানুহ যদি পায়, যদি মাৰি কাটি যদি মৃত্যু কৰি দিয়ে, তাৰ দায়ী কোনে নহ'ব? তাতে অশান্তি সৃষ্টি যেতিয়া হ'ব, তাক কোনে শান্তি কৰি পাৰিব? তেওঁ পাৰিব নেকি? আমি ৰাইজৰ মুৰব্বী, আমি এটা জাতীয় সংগঠনৰ মুৰব্বী হয়, আমাৰ জাতিৰ মানুহক আমি বুজাব লাগিব, আমাৰ অধিকাৰ আছে সেইখিনি। আৰু সেই অধিকাৰ আমাক কোনোৱে কাঢ়ি ল'ব নোৱাৰে, কোনো আইন কানুন, কোনো SP DSP আমাক কাঢ়ি ল'ব নোৱাৰে এই অধিকাৰ। আমাৰ জাতিৰ মানুহক আমি শিকাব লাগিব, বুজাব লাগিব, আমি তেওঁলোকক শিক্ষা দিব লাগিব, আমাক সেই অধিকাৰখিনি আমাক কোনো কাঢ়ি ল'ব নোৱাৰে। এইখিনি কথা মই আপোনালোকৰ ইলেক্ট্ৰিক মেছেজত মই ক'ব বিচাৰিছোঁ। মহিলাগৰাকীৰ নাম কি আছিল? মহিলাগৰাকীৰ নাম আছিলে পুনিয়া ওৰাং, মোটামুটি 60 বছৰৰ প্লাছ হ'ব। তাই এটা সামাজিক ব্যক্তি আছিলে, মই সৰুৰ পৰা তাইক দেখিছোঁ, মোৰ ঘৰৰ ওচৰত তেওঁলোকে আছিলে, মই তাইক বৰমা বুলি মাতোঁ। দুখ লাগিছে, কি হৈছে কি হোৱা নাই মই নাজানো, কিন্তু যিখিনি ঘটনা ঘটিছে সেইটোতো একো ঠিকেই দিয়া ঘটনা নহয় জানো? পুলিচে কৈছে নাই বোলে, তেওঁ ক'ব পৰা নাই মানে যে ডাইনী হত্যা হয় কি নহয়। আৰে যিজনে মাৰে সিজনেতো কৈ আছে না, মই কৈছোঁ নেকি এইটো কথা? মই কৈছোঁ নেকি? ৰাতি মোৰ ঘৰতে কৈছে সিহঁতে গোটেই দল বান্ধি যে আমি এইটো ঘটনা হোৱাৰ কাৰণে আমি তাইক মাৰি কিনে পেলাই থৈছোঁ আৰু আমি পুলিচৰ তাত গৈ আছোঁ। মই লগে লগে পুলিচক ফোন কৰি কিনে মাতিছোঁ আৰু সিহঁতক লগে লগে গাড়ী দি পঠাইছোঁ, থানালৈকে পঠাইছোঁ। পুলিচে আধা ৰাস্তাৰ পৰা যিয়ে কোঠাৰে কাটিছিলে তাক লৈ কিনে লোকেশ্যনত গৈছে, ডেড বডি তাতে পৰি আছিলে, তাৰপৰা ডেড বডি ৰাতিপুৱাই উঠাই আনিছে। মই ৰাতি সেই 12টাৰ পৰা ৰাতিপুৱা 4টালৈকে পুলিচৰ লগত বাই ফোন দি কথা পাতি পুলিচক মই সহায় কৰি আছোঁ। কেতিয়া কি ক'ব পৰা যায়, সেই হাতীৰ জেগা যিসকল IC য়ে কৈছিলে মোক গোটেই কেইটাকে মই সহায় কৰি আছোঁ। কিয় কৰিছোঁ? অশান্তি কাৰণে কৰিছোঁ নেকি মই? আপোনালোকে গম পায়, গোটেই ৰাইজে গম পায়, পানী থানাৰ সিহঁতক গোটেই ৰাইজে গম পায় ৰবীন গোৱালা কি মানুহ, শান্তি প্ৰতিষ্ঠা কৰে না অশান্তি প্ৰতিষ্ঠা কৰে। গতিকে মোক এই ছেটিং দি কথা কোৱাৰ দৰকাৰ নাই। মই অতি শীঘ্ৰে SP মহোদয়ক মই অনুৰোধ জনাম যে অতি শীঘ্ৰে ইয়াৰ উচিত তদন্ত হ'ব লাগিব। এই ঘটনাৰ আঁৰত যি নেকি সমাজক কলংকিত কৰি আছে আজিৰ যুগতো, সেইসকল ব্যক্তিক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগিব আৰু আইনীভাৱে তেওঁলোকক জেললৈ প্ৰেৰণ কৰিব লাগিব। সি যিয়ে মানুহ নহওক কিয়, সি মোৰ দাদা হ'ব পাৰে, মোৰ ভাই হ'ব পাৰে, মোৰ ভতিজা হ'ব পাৰে, মোৰ মা হ'ব পাৰে, মোৰ দেউতা হ'ব পাৰে।